নমস্কাৰ, মই নমিতা গগৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নমিতা ব্লগ এণ্ড টেষ্ট চেনেললৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালেই। মই আজি দেখাবলৈ লৈছোঁ হাঁহ মাংসৰ ৰেচিপি। কেনেকৈ বনাম হাঁহ মাংস আপোনালোকে চাব, ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে এখন আজি পিটিকা বনাম, পিটিকাখন আপোনালোকক শ্বেয়াৰ কৰি দিম, চাব ভিডিঅ'টোৰ লগতে। ব'লক এতিয়া আৰম্ভ কৰোঁ কেনেকৈ হাঁহ মাংস বনাওঁ আৰু পিটিকা বনাওঁ। প্ৰথমতে আপোনালোকক পিটিকাখন দেখাই লৈছোঁ। এয়া পিটিকাখনত আমি পিঁয়াজ কাটি লৈছোঁ, জলকীয়া কাটি লৈছোঁ। তাৰপিছত বুট আপোনালোকে তিয়াই থ'লেও হ'ব, তিয়াই থোৱা নাছিলোঁ কাৰণে বইল কৰি লৈছোঁ এয়া। তাৰপিছত বিলাহী পুৰি লোৱা আৰু আলু পুৰি লোৱা হৈছে এয়া। আপোনালোকে এনেকৈ খাইছেনে জনাবচোন। পিটিকাটো চবেই ভাল পায় খাই পেলাই। এয়া অকণমান কেঁচা মিঠাতেল দি দিছোঁ। দিয়াৰ পিছত সকলোখিনি সানি পেলাব, আলু আৰু বিলাহী তেনেকৈ গোটেইখিনি মিক্স কৰি। মোৰ এয়া সানি হৈ গ'ল, এতিয়া খাব পৰা হৈ গ'ল। এতিয়া হাঁহ মাংসখন বনাবলৈ লৈছোঁ। এয়া হাঁহ মাংস সৰু আলু গুটি কটা, পিঁয়াজ আৰু ৰচুন আদা খুন্দা, এয়া নিমখ হালধি। এয়া কেৰাহীত তেল দি থোৱা আছে। তেল পকিলে দি দিব। এয়া মোৰ তেল পকি হৈ গৈছে, মই এতিয়া পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ভালদৰে লৰাই দিব ৰঙা হোৱালৈ। নিমখ হালধি আন্দাজমতে দি দিব। হালধি দিছোঁ। এয়া মাংস দিছোঁ এতিয়া। মাংসখিনি ভালদৰে লৰাই দিব। ভালদৰে লৰাই হোৱাৰ পিছত ঢাকন দি দিব অলপ দেৰিৰ কাৰণে, 10 মিনিটমান। জুইটো অলপ কমাই।
অলপ দেৰি লৰাই দিব আকৌ। অকণমান লাগি ধৰিছে, এয়া আলু সিজিছে। লাগি ধৰিছে কাৰণে অকণমান পানী দিম। পানী দিলোঁ, এয়া অকণমান শুকাবলৈ দিম আৰু অলপ শুকোৱাৰ পিছত এয়া নমাম। এতিয়া হৈ গৈছে এয়া হাঁহ মাংস ৰেডি। ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আকৌ এটি নতুন ভিডিঅ'লৈ উপস্থিত হ'মেই। আগুৱাই যোৱাত আপোনালোকে মোক ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।